সকলোকে জয় হিন্দ। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। তো গাইজ মই আপোনালোকক এটা বস্তু দেখুৱাম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আমাৰ ঘৰত চাইকেল পুৰণি হ'লে আৰু মানুহে নাৰাখে আৰু এইখন মানে কেনেকৈ বেচাব পাৰোঁ ভাঙা চিঙাক সেইটোৱে মাথা মাৰি থাকব। ভাঙা চিঙা আহিল নে নাই সেইটোৱে মানে মাথা মাৰি থাকব। ফৌজত চাহ কি বঢ়িয়া কৰি এখন ফুলৰ ষ্টেণ্ড বনাইছে, ফুলৰ টাব ৰখা কি বঢ়িয়াকৈ বনাই দিছে। এইবিলাক অলপ পইচা খৰচা কৰি কি বঢ়িয়া বস্তু বনাব পৰা যায়। চাহ না কি লেভেলৰ বনাইছে। অলপ নষ্ট হৈছে চাইকেলখন, বাছ একো কৰিব লগা নাই আৰু এইখন মানে ভাঙা চিঙা কেতিয়া আহিব বেছি দিয়ানে মাথা মাৰি থাকিব। তো গাইজ আপোনালোকে এনেকুৱা বনাব পাৰে, বঢ়িয়া লাগছে। তো মোৰ কিবা এটা ভাল লাগছে কাৰণে ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইবিলাক চব ফুলৰ টাব হয়। নেক্সট লেভেল মোৰ কিন্তু বঢ়িয়া লাগিছে। এইটো ৰ'দ যে থাকে ৰ'দৰ বনাইছে এইবিলাক ষ্টেণ্ড। এইবিলাক ফুল লাগিছে ফুলিছে। এইবিলাক কি ফুল নাজানো, কচু টাইপৰ কিবা। এইবিলাক চব নতুনকৈ লগোৱা হৈছে ফুল। এইবিলাক চব নতুনকৈ লগোৱা হৈছে। একো নাই, বাছ ইটা দিছে, কালাৰ দিছে, ফুল লগাইছে, কি ধুনীয়া লগা হৈ গৈছে। আৰু গাইছ আমাৰ ছাইডত সেউৰা গাছ বুলি ক'লে মানে কি ক'ব, ভূত বাহালয় বুলি ক'ব। আৰু ফৌজত চা না নেক্সট লেভেলৰ সেউৰাত ঠানি লগাই কিনে জেওৰা লগাই দিছে, এইটো হাঙাৰ লগাই দিছে। এইবিলাক চব নতুনকৈ ফুল লগা হৈছে, পানী দি থকা হৈছে, ডাঙৰ হ'ব আৰু কেইদিনমান হ'লে। আজিকালিতো সৰু সৰুতে ফুল ফুলে, কি বা ফুল আজিকালি এইবিলাক নাজানো। এইবিলাক চব নতুনকৈ লগোৱা হৈছে। ঘৰৰ সন্মুখত এনেকুৱাই ফুল লগালে কি ধুনীয়া লাগিব। তো ৰাতিপুৱা যদি ফুল ফুলি থকা উঠি মাৰি দেখা পোৱা যায় কি ভাল লাগে মনটো। তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, জয় হিন্দ।